Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আমি স্কুলৰ পৰা আহিছো। পথাৰে পথাৰে ছাতি লৈ আহিছো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰো দেই। কৈ দিয়া। অকণমান পঢ়িল আৰু ল'ৰা ছোৱালীবোৰে তাৰ পৰা আমনি লাগিল সিহঁতৰ অকণমান খেলিছে। স্কুলৰ পৰা আহি মই কাম বন কৰিলোঁ আৰু যিখিনি কৰিবলৈ আছিলে কাপোৰ চাপোৰ ধুলোঁ। তাৰপৰা এতিয়া মই মাংস ভাজিবলৈ লৈছোঁ, ব্ৰইলাৰ মাংস অকণমান ভাত খাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক। এইটো ভিডিঅ'ত বিশেষ একো নাই বাৰু। দুপৰীয়া ভাত সাজ আমি এনেকৈ খাই দিলোঁ আৰু একদম চিম্পুলকৈ বনাইছোঁ আৰু ব্ৰইলাৰ মাংস। চবেই বনাব জানে, সেইকাৰণে একো দেখুওৱা নাই। হেল্ল' এভৰিৱান, মই স্কুলৰ পৰা আহিলোঁ, আহি পেলাই কাম বন কৰিলোঁ, কাপোৰ ধুলোঁ, কামকেইটা কৰিবলৈ আছিল কাম কৰিলোঁ। তাৰপৰা মাংস আনি বনালোঁ, ভাত পানী খাই বৈ এতিয়া আজৰি। এতিয়া মই মেচিনটোত বহিছোঁ কাপোৰ চিলাবলৈ। আকৌ লগ পাম অলপ সময়ৰ পাছত। এতিয়া মই ভাত পানী খাই বৈ এটা ব্লাউজ কাটিবলৈ লৈছোঁ। বেক ফ্লাছ কৰাৰ বাবে কালাৰটো অলপ বেয়া আহিছে। এতিয়া ধুনীয়া আহিছে কালাৰটো। ব্লাউজটো কাটিবলৈ লৈছোঁ, কটাই নাই। হেল্ল' এভৰিৱান, আমি স্কুললৈ আহিছোঁ। গুড মৰ্ণিং দেই সকলোকে। আমি স্কুললৈ আহিছোঁ আৰু পোৱালিটোক স্কুললৈ আনিছোঁ। হেল্ল' এভৰিৱান, আমি স্কুলত বহি আছোঁ আৰু আমাৰ আজি অকণমান সোনকাল হ'ল। কোনো অহাই নাই, আমি অকণমান বহি আছোঁ এইখিনিতে। ইয়াৰ লগতে পৰীক্ষাৰ্থীলৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীলৈ শুভেচ্ছা থাকিল। ভালকৈ পৰীক্ষা দিবা সকলোৱে। তোমালোকক দেখিলে আমাৰ নিজৰ পৰীক্ষাৰ সময়লৈ মনত পৰে। সঁচাকৈ SSLC আৰু HS কেনেকৈ দিছিলোঁ, মানে পঢ়াৰ উপৰিও ভাল লাগিছিল, বহুত ভাল লাগিছিল। লগৰ ল'ৰা ছোৱালী লগ পাইছিলোঁ, অচিনাকি ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ আহোঁতে চিনাকি হৈছিলোঁ, কথা পাতিছিলোঁ, ভাল লাগিছিলে। বহুত ভাল আছিল সেই সময়খিনি। সেই সময়খিনিত যদি ভালকৈ নপঢ়া তেনেহ'লে ভৱিষ্যতে পস্তাবলগীয়া হয়। কাৰণ আমি এতিয়া উপলব্ধি কৰিছোঁ ভালকৈ নপঢ়িলোঁ কিয়। ভালকৈ পঢ়িবা, তাকে কওঁ। আৰু স্কুলৰ চাৰিওপাশটো দেখাই দিছোঁ। এইখন হৈছে অংগনবাড়ী, ইয়াতে পোৱালিটো পঢ়ে। তুমি হেৰি কৰি নিদিবা, মই দেখাই দিছোঁ আকৌ। হেল্ল' কৈ দিয়া চবকে। হাই এনেকৈ কৈ দিয়া। হাই, মই স্কুললৈ আহিলোঁ। সকলোৱে আশীৰ্বাদ কৰিবা দেই, মই ভালকৈ পঢ়িবলৈ। ভালকৈ। তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো নমস্কাৰ দিবা। নমস্কাৰ। মোৰ নাম বিৰাজ গগৈ। স্কুলত ল'ৰা ছোৱালীবোৰক কবিতা গাবলৈ দিছে। অলপ পাৰিছে, অলপ নাই পৰা বাৰু। অংগনবাড়ীলৈ গৈছেহে পোনে, সেইবাবে অলপ পাৰিছে, অলপ পৰা নাই। ভিডিঅ'টো আগলৈ চাই যাওক। এই ভিডিঅ'টোত বিশেষ একো নাই, এনেই
কৰিছোঁ আৰু মানে কি কৰিছোঁ তাকে দেখাইছোঁ। ডাঙৰকে তাৰপা কি যি ভিডিঅ'টো ইমানেই আছিল, বিশেষ একো নাই বাৰু। যদি ভিডিঅ'টো ভাল লাগি যায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।